বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল। আৰু মই আজি মালপোৱা বনাম, চাই কিনে জনাব কেনেকুৱা লাগে। তেতিয়াহ'লে দেৰি নকৰি কিনে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এয়া মই মালপোৱা বনাবৰ কাৰণে ষ্টিলৰ বাতি এটাত 2 কাপ আটা লৈ লৈছোঁ আৰু ময়দা আধা কাপ লৈছোঁ। ইয়াতে মই নিমখ দি দিম আধা চামুচৰো কম। তাৰপিছত অকণমান ছ'ডা দি দিম। তাৰপিছত গুড় কাটি থৈ দিয়া গুড়খিনি দি দিছোঁ। আৰু চেনি দি দিম। চেনি দিয়াৰ পিছত পানী দি কিনে ভালকৈ সানি ল'ম। অলপমান পানী দি দিলোঁ। ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰা হৈ গ'ল। এইপিনে চৌকাত ইমান ধুনীয়াকৈ জুই জ্বলি আছে আৰু কেৰাহীও গৰম হৈ গৈছে। ৰিফাইন তেল দি দিলোঁ। এইফালে দেখিব পাইছে মালপোৱাখিনি ধুনীয়াকৈ ভাজি আছে। এয়া মালপোৱা ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।